এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো নাই। কোনোবাই চেষ্টা নকৰে আৰু কোনোবাই চেষ্টা কৰে। আৰু যিয়েই চেষ্টা কৰে এদিন নহয় এদিন সফলতা অৰ্জন কৰে। সকলোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো, কিন্তু কোনেও মনে নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো। জীৱনত সফল নহ'লে বাৰে বাৰে চেষ্টা কৰা, হাৰ মানি নিদিবা। কিয়নো এজোপা লঠঙা গছেও পাতৰ বাবে অপেক্ষা কৰে। আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানেই বেছি সমস্যাৰ সন্মুখীন হ'ব। আৰু যেতিয়া সমস্যা সমাধান কৰিব পাৰিব, তেতিয়াই আপোনাৰ ডাঙৰ সপোনবোৰ পূৰ হ'ব। ডাঙৰ আৰু যথেষ্ট সংখ্যক ভুলৰ মাজেদি নহাকৈ কোনো এজন মানুহেই মহান ব্যক্তি তথা সফল ব্যক্তি হ'ব নোৱাৰে। সফলতা এদিন পোৱা নাযায়, কিন্তু চেষ্টা কৰি থাকিলেই এদিন নহয় এদিন নিশ্চয় পোৱা যায়। ভাল ব্যৱহাৰৰ কোনো আৰ্থিক মূল্য নাথাকিব পাৰে, কিন্তু ভাল ব্যৱহাৰে হাজাৰজনৰ মন হৃদয় জিনিব পাৰে। ধৈৰ্যই আমাৰ চৰিত্ৰৰ মূল্য বঢ়ায়, কিন্তু পৰিয়াল আৰু আপোন মানুহবোৰে আমাৰ জীৱনৰ মূল্য বঢ়ায়। পৃথিৱীত জনম লৈছো যেতিয়া জীয়াই থাকিবলৈ শিকি ল'ব লাগিব। শত্ৰু ভয় নাই, কেৱল আপোনবোৰৰ প্ৰতি চকু ৰাখিবা। পিতৃ-মাতৃয়ে জানে যে তেওঁলোক নিশ্চয় সন্তানে সাজি দিয়া ঘৰত আছে, কিন্তু তেনেদৰে নাই যিদৰে তেওঁলোকৰ সন্তান আছিল তেওঁলোকে সাজি দিয়া ঘৰত। প্ৰতিজোপা গছেই যে ছাঁ দিব সেইটো জৰুৰী নহয়। জীৱনত কেতিয়াবা কিছুমান বস্তুৰ উপস্থিতিয়েও যথেষ্ট সুখত থাকিবলৈ। কথা ক'বলৈতো সকলোৱে জানে, কিন্তু কেতিয়া কেনেকৈ ক'ব লাগে এইটো কথা বহু কম মানুহেই জানে। যিবোৰ দুখ আজি সহি আগবাঢ়ি গৈ আছা, এদিন এই সুখবোৰেই তোমাৰ শক্তি হ'বগৈ। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে প্লিজ লাইক এটা কৰি দি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।